নমস্কাৰ মৌচুমী চিজি ৰেচিপিলৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি মোৰ ৰেচিপিটো আপোনালোকক দেখুৱাবলগীয়াটো হৈছে ফুলকবি আৰু মাছৰুমৰ তৰকাৰী। আশা কৰোঁ আপোনালোকে ৰেচিপিটো আৰম্ভণিৰ পৰা শেষলৈ চাব। আহকচোন ৰেচিপিটো ফালে আগবাঢ়ো। মই এই কেৰাহীখনত 3 টেবুল চামুচ মিঠাতেল গৰম কৰি লৈছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই এয়া 2টা মিডিয়াম সাইজৰ পিঁয়াজ এনেদৰে ৰাফলি কাটি লৈছোঁ। এইখিনি মই তেলখিনিতে ভাজি লওঁ। পিঁয়াজখিনি অকণমান সময় 1 মিনিট সময় মই ভাজিম। অলপ সময় পিঁয়াজখিনি ভজাৰ পিছত মই ইয়াত 3 পিচ এইটো সাইজৰ আদা দিছোঁ। 14-15 ফুটা এয়া নহৰু দিছোঁ। গোটেইখিনি এতিয়া মই 2-3 মিনিট সময় ভাজি লওঁ। গেছটো মই হাই ফ্লেমতে লৈ লৈছোঁ। 3 মিনিট সময় মই এয়া পিঁয়াজখিনি ভাজি ল'লোঁ। এয়া ৰঙা পৰিছে পিঁয়াজখিনি। এতিয়া মই 2টা মিডিয়াম সাইজৰ বিলাহী এনেকৈ ৰাফলি কাটি লৈছোঁ। এইখিনিও মই পিঁয়াজখিনিৰ লগত 2 মিনিট সময় ভাজি লওঁ। পিঁয়াজ আৰু বিলাহীখিনি খুব ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই এইখিনি মিক্সিত গ্ৰাইণ্ড কৰি লওঁ। বিলাহীখিনি এয়া ঠাণ্ডা হৈ গৈছে। এতিয়া মই এইখিনি এয়া মিক্সিত গ্ৰাইণ্ড কৰি লওঁ। ইয়াত মই এয়া 10-12টা কাজু দি দিছোঁ। কাজু অপশ্যনেল হয়। কাজু দিলে খাবলৈও টেষ্টি হয় আৰু ৰংটো খুব ধুনীয়া হয় কাৰণে দিছোঁ। আপোনালোকৰ নাথাকিলে নিদিলেও হ'ব। এইফালে 300 গ্ৰাম বাটুন মাছৰুম লৈছোঁ আৰু এইফালে মিডিয়াম সাইজৰ ফুলকবি এটা এইটো সাইজৰ এনেকৈ কাটি লৈছোঁ। মই ইয়াত 1 টিস্পুন জিৰা, এইফালেও এয়া 1 টিস্পুন জিৰা, 1 টিস্পুন ধনিয়া আৰু 1 টিস্পুন এয়া নিমখ। ইয়াত 1 টিস্পুন দিয়া নাই, 1 টিস্পুনকৈ কমাই দিছোঁ। আৰু ইয়াতো মই এয়া 1 টিস্পুন দিয়া নাই, অলপ নিমখ দি এতিয়া মই গোটেইখিনি ভালকৈ সানি লৈছোঁ। তাৰপিছত মই তেলত দুইখিনি ফ্ৰাই কৰিলোঁ। এতিয়া মই তেল 4 চামুচ ভালদৰে গৰম কৰি তাতে ফুলকবিখিনি দি দিছোঁ। এয়া মই ফুলকবিখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ। তাৰপিছত মাছৰুমখিনি দিম। ফুলকবিখিনি মই মিডিয়াম ফ্লেমত 4 মিনিট কভাৰ কৰি দিম। 4 মিনিট পিছত মই এয়া ফুলকবিখিনি চালোঁ। ধুনীয়াকৈ এয়া সিজি গৈছে। মাজতে অৱশ্যে মই 2-3 বাৰ লৰাই দিছোঁ। আপোনালোকে এনেকৈ মাজতে লৰাই দিব। এতিয়া মই এইখিনি সিজা ভালদৰে যিহেতু সিজি গৈছে, এতিয়া মাছৰুমখিনি ইয়াৰ লগতে দি দিম। মাছৰুমখিনি আৰু ফুলকবিখিনি এয়া মই ভালদৰে মিক্স কৰি দিলোঁ। আকৌ মই কভাৰখন দি মাছৰুমৰ লগত এইখিনি 3 মিনিট সময় মিডিয়াম ফ্লেমত থৈ দিম। 3 মিনিট সময় মই এনেদৰে ফুলকবি আৰু মাছৰুমখিনি ফ্ৰাই কৰি ল'লোঁ। ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই গ্ৰেভিখন বনাম। এয়া কেৰাহীত মই 2 টেবুল চামুচ মিঠাতেল ভালদৰে গৰম কৰি লৈছোঁ। তাত মই এয়া 1 টিস্পুন জনি দি দিছোঁ আৰু 1/2 টিস্পুন এয়া হিং দিছোঁ আৰু 2 খিলা তেজপাত এয়া দিছোঁ আৰু 2টা কেঁচা জলকীয়া দি দিছোঁ। জ্বলা বেছিকৈ খালে আপোনালোকে জলকীয়া বেছিকৈ দিব। এইখিনি মই 1 মিনিটমান সময় ল' ফ্লেমত ভাজি লৈছোঁ। ধুনীয়া গোন্ধ এটা ওলাইছে, তাৰমানে ধুনীয়াকৈ ভাজ খাইছে। এতিয়া মই পিঁয়াজ, বিলাহী গ্ৰাইণ্ড কৰিছিলোঁ যে এয়া দি দিছোঁ। গোটেইখিনি মই এয়া ভালদৰে লৰাইছোঁ। 2 মিনিট সময় মই গেছটো হাই ফ্লেমত থৈ এইখিনি ভাজি দিম।
2 মিনিট সময় এয়া মই ভালকৈ ভাজি ল'লোঁ। গোটেইখিনি ভালকৈ ভাজ খাই গৈছে। এতিয়া মই ইয়াত 1 টিস্পুন চব্জি মছলা এয়া দি দিছোঁ। আৰু নিমখ যিহেতু মই আগতে ফ্ৰাই কৰোঁতে দিছোঁৱেই, সেইকাৰণে মই এতিয়া 1/2 টিস্পুন নিমখ এয়া দি দিলোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখটো দিব। আৰু মই জলকীয়াৰ গুড়ি ইউজ কৰা নাই, জালুকৰ গুড়ি এয়া মই দিছোঁ 1/2 টিস্পুন। এই মছলাখিনি ধুনীয়াকৈ ভাজ খাই গৈছে, খুব ধুনীয়া গোন্ধ ওলাইছে। তাৰমানে মছলাখিনি খুব সুন্দৰকৈ ভাজ খাইছে। এতিয়া মই এই কাপটোৰ জোখেৰে 1 কাপ এয়া কুহুমীয়া পানী দি দিছোঁ। পানী আপোনালোকে নিজৰ চইজত দিব। বেছি গ্ৰেভি খালে বেছি দিব, আৰু যদি কম গ্ৰেভি খায় তেতিয়াহ'লে অকণমান কমাই দিলেও হ'ব। এতিয়া মই এইখিনি কভাৰ কৰি উতল আহিবলৈ 1.5-2 মিনিট সময় থৈ দিম। এয়া মই চালোঁ গ্ৰেভিখন খুব ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই ইয়াত মাছৰুম আৰু ফুলকবিখিনি এয়া মিলাই দিলোঁ। এয়া মই গোটেইখিনি মিলাই দিলোঁ। এতিয়া মই ল' ফ্লেমত এইখিনি 3 মিনিট সময় থৈ দিম। 3 মিনিট পিছত আমাৰ এয়া কাৰীখন হৈ গৈছে। এতিয়া মই ইয়াত অকণমান কচুৰি মেথি হাতেৰে মোহাৰি দি দিছোঁ। আপোনালোকে ইয়াতকৈ যদি ডাঠ খাব খোজে তেতিয়াহ'লে আৰু অলপ সময় থৈ দিব পাৰে। মই কিন্তু এনেকৈয়ে ছাৰ্ভ কৰিম। এয়া আমাৰ ফুলকবি আৰু মাছৰুমৰ কাৰীখন ৰেডি হৈ গ'ল। খুব ধুনীয়া চেণ্ট এটা ওলাইছে আৰু দেখিবলৈ খুব সুন্দৰ হৈছে। খাবলৈও নিশ্চয় টেষ্টি হ'ব। আপোনালোকে বনাই চাবচোন। ঠাণ্ডা দিনত এনেও ফুলকবি বজাৰত খুব ওলাইছে। আপোনালোকে মাছৰুমৰ লগত ফুলকবি মিলাই বনাব, খুব ভাল লাগিব। আশা কৰিছোঁ আপোনালোকে বনাব আৰু খাই কেনে পালে মোক জনাব। আজিৰ ফুলকবি আৰু মাছৰুমৰ ৰেচিপিটো ইমানেই। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো আৰম্ভণিৰ পৰা শেষলৈ চাইছে। আৰু যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে বনাবচোন, আৰু ঘৰৰ সকলোৱে খাই কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ ভাল লাগিলে ৰেচিপিটো লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যদি কোনোবাই মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে ধন্যবাদ।